কি খবৰ ভালনে সকলোৰে আজি মই ৰাতিপুৱাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ভিডিঅ'টোত মই আপোনালোকক বেলেগ একো নেদেখুৱাওঁ আজি বেটাৰ জন্মদিন মানে আজি 2 বছৰ সম্পূৰ্ণ কৰিছেহি জন্মৰ সেইকাৰণে ভাবিছোঁ আজি কি কৰোঁ সেইখিনিকে আপোনালোকক মই দেখুৱাম আৰু আশীৰ্বাদ কৰিব সি যাতে ভালদৰে ডাঙৰ হৈ এজন ভাল মানুহ হয় চাব কি কৰোঁ মন মুৰুৰিব ধৰিছে এনেকেই বেলুন চেলুন ফুলোৱা হ'ল আৰু অলপ চব্জি পাচলিও কাটা হ'ল সেইখিনি দেখুৱাইছোঁ আৰু অলপ বেছি ডাঙৰ নহয় সৰু সুৰাকৈ অলপমান এনেকৈ অলপমান এনেই থুলমূলকৈ বেলুন আঁৰি দিছে বেটাই ভাল পায় কাৰণে এনেকৈ অলপমান ভাগৱত পাঠ কৰা হ'ল তাৰ পাছতে অলপ নাম ধৰিলে ইয়াত নাম ধৰাটো অলপ বেলেগ নেগেৰা বজাই পেলাই নাম ধৰে হাই কৈ দিয়া আজি মোৰ বাৰ্থডে বুলি কৈ দিয়া এনেকৈ কোৱা আজি মোৰ জন্মদিন বুলি কোৱা এফালে চোৱা চোৱা এফালে চাই দিয়া সেইখন ল'বলৈ চাই আছোঁ মাজতে এনেকৈ চাহ খাবলৈ ৰখাওঁতে বেটাই গৈ অলপ বজাইছে লাগে সেইটো তাৰপিছত এতিয়া কেক কটা হ'ব ক'বলৈ লৈছিলোঁ Happy birthday, dear Dhrupneel. কেক কাটিবলৈ গৈছে চা এইটো কেক বেটাক জেঠাইকে দিছিল মানে জেঠীমাকে দিছিল সেইকাৰণে এটা ইয়াত গোপিনীৰ আগত কাটিলোঁ আৰু এটা ভিতৰত অলপ খোৱাখিনিও এনেই দেখুৱাই দিলোঁ আৰু এইটো জেঠাইকে বনোৱা কেক আৰু এটা মই বনোৱা কেক সেইদিনাখন আমাৰ নিৰামিষ হৈছিল খানাটো সেইকাৰণে বেছি একো তেনেকৈ নেদেখুৱালোঁ আৰু ফটো 2 কপিমান মাৰিছিলোঁ তাকো দি দিছোঁ ইয়াতে এইবাৰ মই আগদিনা বনোৱা কেকটোৰো অলপ কৰি থৈছিলোঁ তাকো দি দিছোঁ চাব তুমি যদি চোৱা সপোনে মোৰ সৰাব বৰণ কিয়নো আকাশে শাওনতহে বৰষে কিয়নো আঘোণে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব শেষত সকলোলৈকে বহুত বেছি মৰম যাচিলোঁ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ভুল হ'লে ক্ষমা কৰিব বাই বাই